আজি। প্ৰথম গোটত পৰীক্ষা আহিল, স্কুল চৌহদত হাঁহি বিৰিঙিল। বই কিতাপ হাতত লৈ সপোনবোৰক বুকুত থৈ, শিক্ষকৰ বাণী মনত ৰাখি আগুৱাই যাওঁ সকলোৱে থাকি। পৰিশ্ৰমৰ ফলে বিন পাম সফলতাৰ সোণাত জ্বলাম। কুৰাছ লিখা পঢ়া গুৱাই যোৱা, যেনৰ পথে সদায় চলা। রূপকুঁৱৰ আদৰ্শ জাতীয় বিদ্যালয় আমাৰ গৌৰৱ, আমাৰ পৰিচয়। বন্ধুৰ সৈতে একেলগে শিকো আমি আনন্দেৰে। পৰীক্ষা মাথো ভয়ৰ নহয়, নিজকে চিনাৰ এক সুযোগ হয়।